হেল্ল' এভৰিৱান আজি বহু দিনৰ মূৰত ওলালোঁ আৰু কিন্তু আজি কোনো কুকিং ভিডিঅ' লৈ অহা নাই আজি লৈ আহিছোঁ এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' দেখিছে নহয় আমি সকলোবিলাক ক'ৰবাত যাব ওলাইছোঁ আমি মহিলা ৰন্ধন কলা গোটৰ ফালৰ পৰা গোটেই মহিলাখিনিয়ে আমি পিকনিক যাব ওলাইছিলোঁ পিকনিক গৈছিলোঁ 2025 ডিচেম্বৰৰ দিনাখন খ্ৰীষ্টমাছৰ আগদিনাখন গৈছিলোঁ আমি খামৰেংগা চন্দ্ৰপুৰলৈ গোটেই মহিলাখিনিয়ে খুব ভাল লাগিছিলে ব্যস্ততাৰ মাজত নিজৰ কাৰণে এটা দিন উলিয়াই লৈছিলোঁ এয়া ব্ৰেকফাষ্টৰ সময় ব্ৰেকফাষ্টত আমাৰ যিহেতু আমাৰ ৰন্ধন কলাটোৰ লগত জড়িত গোটেইখিনি মহিলা চ' তেওঁলোকে নিজে নিজে বনাই আনিছে মই কিন্তু বনাই নিয়া নাছিলোঁ একো ল'ৰাৰ পৰীক্ষা আছিল সময়ো নাপালোঁ এয়া শুভলক্ষ্মী বাই আনিছিলে কেক লাড়ু তাৰপাছত পলিবা আনিছিলে কেক হিমাদিবা কেক আনিছিলে আৰু বৰ্ষা বাই আনিছিলে মিঠাই মুঠতে ব্ৰেকফাষ্টতে ঢেৰ বস্তু হৈ গ'ল ব্ৰেড বাটাৰ কণীটোতো এইটো আৰু কম্পালচৰি হৈ থাকে কিন্তু আৰু ঢেৰ বস্তু হৈ গ'ল তাৰপাছত ব্ৰেকফাষ্ট খাই মেলি আমি এয়া অকণমান ফূৰ্তি কৰিলোঁ ডান্স কৰিলোঁ ৰীল বনালোঁ তাৰ মাজে মাজে ৰান্ধিও থকা গৈছে আৰু এই গোটেই পিকনিকটো অৰ্গেনাইজ কৰিছে আমাৰ মৰমৰ দীপানিতা বাই আপোনাক বহুত বহুত ধন্যবাদ ভিডিঅ'টোৰ থ্ৰুই দিয়ে বহুত ধুনীয়াকৈ পিকনিকটো অৰ্গেনাইজ কৰিছে আৰু এয়া দেখিছেনে আমি কিমান ভাগলপন্তি কৰি আছোঁ ৰীলছ বনাই আছোঁ এয়া পল্লৱী বা এয়া দীপশ্ৰী বা আৰু নীলম বা তাহাঁতেও ৰীলছ বনোৱাত ব্যস্ত আৰু আমি চবেই এনেকৈ ধুনীয়াকৈ বহুত ফূৰ্তি কৰিলোঁ ব্যস্ততাৰ মাজত যেতিয়া নিজৰ কাৰণে এটা সময় উলিয়াই ল'ব পাৰোঁ খুব ভাল লাগে তাৰ মাজত আমি গানো গালোঁ আৰু এয়া আমাৰ লাঞ্চ ৰেডি হৈ গ'ল লাঞ্চত আছিল আমাৰ সৰু আলু ভাজি মাছ হাঁহৰ মাংস পনীৰ দালি তাৰপাছত ভাত আচাৰ বিভিন্ন ধৰণৰ এইখিনি বস্তু চালাড তালাড আছিলে আৰু তাৰ মাজত এয়া হ'ল আমাৰ বিশেষ অতিথি বুলি ক'ব লাগিব আমাৰ কাষৰ গ্ৰুপটোৰ সেই ছোৱালীকেইজনী আহিমা জুবিনদাৰ কিছু গান গালোঁ আমি জুবিন দাকটো পাহৰিব নোৱাৰোঁ সেইকাৰণে শেষত আমিও জুবিন দাক সুঁৱৰি জুবিন দাক মনত পেলাই আমি মায়াবিনীৰ ৰাতিৰ গানটো গালোঁ আমি যিটো আমাৰ এতিয়া বৰ্তমান প্ৰাৰ্থনা হয় চ' আমি সেইটো 2025 বৰ্ষটো যিহেতু আমাৰ সকলোৰে কাৰণে খুব বেয়া যোৱা বুলি ক'ব লাগিব একচুৱেলি আমি বহুত মূল্যৱান সম্পদ আমাৰ মাজৰ পৰা হেৰুৱালোঁ আমি আমাৰ জুবিন দাক হেৰুৱাবলগীয়া হৈ গ'ল চ' সেইটো বহুত অন্তৰত চবৰে সকলো আমাৰ অসমবাসীৰে অন্তৰত দুখ আছে কিন্তু তাৰ মাজতো জীৱনটো চলি যাবই লাগিব নহয় জানো এইটোৱে হ'ল জীৱনৰ মূল মন্ত্ৰ সুখ দুখৰ মাজতেই জীৱন চ' এই চবখিনি 2026 বৰ্ষটো যাতে সকলোৰে ভালে ভালে পাৰ হয় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে ভালে কুশলে থাকক আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ